নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটি কবিতা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কবিতাটো নিজে মই ৰচনা কৰা। আচলতে মই কোনো ধৰণৰ কবি নহয়, জাষ্ট আপোনালোকৰ কাৰণে অলপ ভাল লগাৰ কাৰণে মই কবিতাটো শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ। মোৰ এই কবিতাটি যদি কাৰোবাক অকণমানো ভাল লাগে, একেবাৰে অকণমান যদি ভাল লাগে, তেতিয়াহ'লে আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যিমান পাৰে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি এই কবিতাটিৰ মূল টপিক হৈছে এই বস্তুটো, এই কণীক লৈ আমি আলোচনা কৰিম বা কবিতা গাম। আপোনালোকে শুনক। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মোৰ নাম কণী, মই প্ৰতিখন দেশতে থাকোঁ ঘূৰি, সৰু ডাঙৰ কাকো নকৰোঁ আমনি। মই হলো তিনিতৰপীয়া আমনি নলগা কণী, মানুহৰ কাৰণে থাকোঁ সদায় জুয়ত পুৰি। তিনিতৰপীয়া আৱৰণ মোৰ, ওপৰত ডাঠ, মাজত কমল, ভিতৰত ৰঙীন বৰণ। কি যে ৰূপ মোৰ জাকত জিলিকা, সদায় থাকোঁ মই আলহীৰ লগত। মোৰ দাম কেতিয়াবা 7 টকা, বইল হৈ থাকিলে 10 টকা, তেলত ভাজিলে হয় 15 টকা। মোৰ নাম আঞ্জা ৰাজা, মই হ'ব পাৰোঁ বহু ৰঙীয়া, মোৰ ৰূপ সদায় জাকত জিলিকা। যদি হওঁ ভাজি সকলোৱে খাই মোক খুজি খুজি, কি যে অজা সদায় থাকে মোৰ মজা।